चिरां जिल्ला हेल्थ ससाइटि N.H.M नि बानजायनायाव दिनै आसाफोरनि जथुम्मा खुंफुंदों। चिरांनि काजलगाव बाजाराव थानाय नब्लाङाव खुंनाय जथुम्मायाव गोबां आसाफोरा बाहागो लादों। मिथिनाय बादिब्ला बे जथुम्मानि गेजेरजों आसाफोरा गावसोरनि जेंनाफोरखौ लानानै गोनांथारै सावरायदों। आसानि जेंनाफोरखौ थाबैनो बोस्रांना होनांगौनि सरकारनिसिम दाबि दैखांबावदों आसानि दैदेनगिरिया। बे समाव आसानि दैदेनगिरिया खौरांगिरिनि सिगाङाव मा बुंदों फै आबुं बाथ्राखौ मिथिना लानि। মানে চেকো দিম মানে তেতিয়া আৰু ভালকে আৰু কাম কৰি আগুৱাই যায় এটক মানে অলপ এই মানে ৰাইট পাথ মানে দেখাবলৈ কাৰণে আমি এইটো কৰিছোঁ মানে অৰ্গেনাইজ কৰিছোঁ আৰু আমি এতিয়া হেতক এই মানে হেতৰ বহুত ৰেসপন্সিবিলিটিজ আছে গ্ৰাস ৰুট লেভেলত ভিলেজ লেভেলত আৰু হেতে নহলে আমাৰ হেলথ ডিপাৰ্টমেন্টটো আমি একো কৰিব নোৱাৰো বিকজ আমি ডিস্ট্ৰিক্টৰ পৰা যাব নোৱাৰো ইমান ভিলেজ লেভেলত কিন্তু আশাসকলেতো তাহাঁতৰ নিজৰ ভিলেজৰ মানে সব ডিটেইলছ জানে কোন ক'ত কিমান চিলড্ৰেন আছে কিমান প্ৰেগনেন্ট মাদাৰ আছে সব এইবিলাক হেতৰ জানা আছে হাই ৰিস্ক আছে প্ৰেছাৰ আছে ভৰি ফুলি গৈছে বা এনিমিয়া আছে সেইবিলাক ডিটেক্ট কৰি কিনে হেতে ডক্টৰ তাত বা N.H.M তাত লৈ আহে ট্ৰিটমেন্ট কৰে এনেকৈ আমি যিবিলাক মেটাৰনেল ডেথ আৰু চাইল্ড ডেথ হেতে আমি কমাব পাৰো এটাৰ জৰিয়তে আৰু হেতে বহুত কাম কৰি আছে সব যিবিলাক স্কিম যিবিলাক আমাৰ প্ৰগ্ৰামবিলাক হেল্থ প্ৰগ্ৰাম আছে হেতেই কৰি আছে বেছিভাগে ধৰণৰ টিবি ডিটেক্ট নটিফিকেশ্যন টিবি পেচেণ্ট ডিটেক্ট কৰি কেনে আনিব লাগে এবাৰ এক্সৰে কৰাব লাগে এই স্পুটাম এক্সামিন কৰিব লাগে মেলেৰিয়া টেষ্ট কৰাব লাগে এইবিলাক হেতেই কৰি আছে সমস্যা আছে কিন্তু সেইখিনিতো আৰু আমাৰ গভৰ্ণমেণ্টেতো একো কৰা নাই সেনেকৈ ইনচেন্টিভবিলাকেই দিয়ে হেতৰ এনো চেলেৰি নাই এই ইনচেন্টিভ যিমান কাম কৰিব সিমান ইনচেন্টিভ পাব বেছি এইটোৱে নমস্কাৰ মই চিৰাং জিলাৰ আণ্ডাৰত বল্লাংগুৰি ব্লক PCৰ আশা ছুপাৰভাইজাৰ ৰেণুকা কাটাৰী হয় আজি 2009 চনৰ পৰা মই আশা ছুপাৰভাইজাৰ হিচাপে মই কাম কৰি আহি আছো এতিয়া আজি কনভেনশ্যনত অল চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ সম্পাদিকা আৰু সভানেত্ৰী বাইদেৱে মোক অনুৰোধ কৰিছে যে আশা ছুপাৰভাইজাৰ আৰু আশা লেভেলত কেনেকৈ কাম চলি আছে এইটো অকণমান মানে চৰকাৰক জনাই দিলে বা লাইভৰ দ্বাৰাই জনাই দিলে ভাল হয় বুলি অনুৰোধ কৰাৰ কাৰণে মই ইয়ালৈ থিয় হোৱা হৈছোঁ যে কিবা ভুল যদি হয় ক্ষমা কৰিব মানে আশা লেভেলত এনেকুৱা কাম হয় মানে সকলো নিজৰ আণ্ডাৰত গাঁওবিলাকত মানে সমাজত যি কাম মানে নজনা মানে আশা লেভেলৰ মেডিকেলৰ মানে সেক্টৰ লেভেলৰ ব্লক লেভেলৰ যিখিনি আমাৰ কামৰ জড়িত হোৱাৰ উপৰিও কিছুমান উপৰঞ্চি মানে কিছুমান আঁচনি নতুন আঁচনি নতুন স্কিম এইবিলাক আহে এইবিলাকতো আশা কৰ্মীবিলাক মানে জড়িত হ'ব লগা হয় আৰু ইয়াতে আগে পিছে আশা ছুপাৰভাইজাৰবিলাকে জড়িত থাকিবলৈ হয় আজি ইমান বৰ কাম কৰাৰ সত্ত্বেও মানে যিখিনি প্ৰাপ্য ধন এইখিনি মানে মন খুচি কৰি মানে হোৱা নাই বুলি মানে মনত ভাবি থাকে ইমান মন খুলি নকয় কাৰণ কিবা ক'লে কিবা ভুল হৈ যাব বুলি মানে ভাবি থাকে মনৰ দুখ মনতে ৰাখি কিন্তু সমাজ য'ত কাম কৰি আছে সমাজ সেৱা কৰি আছে স্বেচ্ছাসেৱক হিচাপে স্বীকৃতিপ্ৰাপ্ত লৈ গাঁও লেভেলত কাম কৰি আছে মানে ইয়াতে এনেকুৱা হৈছে আশা লেভেলত অন্ধ মানুহ যেনেকৈ মানে হাতত ধৰি মানে নদী পাৰ হ'বলৈ দিব লাগে বা বিছনাত শুৱাব লাগে তেনেকুৱা ধৰণৰ আশা বাইদেউবিলাকে কাম কৰি আছে আৰু এইবিলাক দৈনন্দিন হৈ আছে মানে দিন নাই তাৰিখ নাই সময় নাই কোনো এটা পূজা মেলা কোনো এটা উপকৃত ল'বলৈ মানে সময় নোহোৱা হৈ গৈছে আশাবিলাকে আৰু কৰোনা ভাইৰাছৰ দিনতো বহুত মানে নিজৰ জীৱন ত্যাগ কৰিব লগা হৈছে পৰিয়ালৰ লগত মানে একেলগে থাকিব নোৱাৰা হৈ গৈছে মানে দিনে ৰাতি কাম কৰি আহিছে বৰ্তমান যিটো আয়ুষ্মান কাৰ্ড ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা কামতো আশা ছুপাৰভাইজাৰ আৰু আশা বাইদেউবিলাকে কাম কৰি আছে মানে যিমানখিনি যি যাৱতীয়ৰ দৰে কাম আহি আছে সেই কাম মানে নেৰানেপেৰা চেষ্টা কৰি আছে আৰু কাম কৰি আছে মানে কামৰ কোনো সীমা নাই
মানে দিন ৰাতি মানে গুণিবলৈ সময় নোহোৱা হৈছে। ৰাতি 12টা হ'লেও এজনী প্ৰেগনেণ্ট উমেনে যদি কেকাই যদি মানে কান্দে, তেতিয়াহ'লে আশা বাইদেউবিলাকে কান্দিবলৈ লগা হয় আৰু হস্পিটাললৈ আগবঢ়াই ল'বলৈ বাধ্যতা হয়। কাৰণ বাধ্যতা মানে দায়িত্ব পালন। যিহেতু আশা কৰ্মীবিলাকে নিজৰ গাঁওখনত নিজৰ পৰিয়ালৰ দৰে কাম কৰি বুলি গামোচা বান্ধি লোৱাৰ দৰে মানে দায়িত্ব পালন কৰিম বুলি বান্ধি লোৱাৰ দৰে হৈছে। সেইকাৰণে সেই দায়িত্বটো পালন কৰি আছে। মই আশা কৰ্মীবিলাকক মানে বহুত ধন্যবাদ দিওঁ। আৰু মই আশা ছুপাৰভাইজাৰ হৈও মোৰ আণ্ডাৰত যিখিনি আশা বা অন্য ছুপাৰভাইজাৰবিলাকক নিজৰ আণ্ডাৰত আশাবিলাকক তেনেকৈ নজনা আশা, নুবুজা আশা, মানে লিখিব নোৱাৰা আশা, ক'বলৈ নোৱাৰা আশাবিলাকক মুখ খোলাই দি আছে আৰু লিখাবলৈ শিকাই আছে। মানে এইখিনি আৰু বহুতো আছে ক'বলৈ গ'লে। সমস্যা মানে আশাবিলাকৰ কেতিয়াবা গাঁৱত সমস্যা হয়, মানে সমস্যা হয় এনেকুৱা কামৰ ক্ষেত্ৰত সমস্যা হয়। কিছুমান বেনিফিচাৰীৰ লগতো আশাবিলাকে মানে গালাজ খাবলগীয়া হয়। মানে কিছুমান ক্ষেত্ৰত মানে যিবিলাক আমাৰ পাবলগীয়া কিছুমান আঁচনিবিলাক মানে অলপ দেৰি হ'লে আশা বাইদেউবিলাকে খাই থৈছে নেকি, বা আশাবিলাকে জানা নাই নেকি, আশাবিলাকে লুকাই থৈছে নেকি, সেইবিলাকৰ সমস্যা হয়। সহায়টো মানে এনে একেবাৰে নোপোৱা বুলি ক'লে নহ'ব, পায়ো আছে। আৰু যিমান পাব লগা মানে পাই আছে, আহি আছে। যেনেকা কাম মানে সেনেকৈ প্ৰাপ্যটো পাই আছে। আগন্তুক দিনত আশা কৰে যে আমি আশা আৰু আশা ছুপাৰভাইজাৰবিলাকৰ কিছুমান মাননিবিলাক মানে বঢ়াই দিলে ভাল হয় কামৰ ক্ষেত্ৰত। কিয়নো কামৰ বহুত মানে বেছি মানে চাপ পৰিছে। সেই ক্ষেত্ৰত কাম কৰিবলৈ আমনি লগা নাই আশা আৰু ছুপাৰভাইজাৰে, মানে কাম কৰিবলৈ ৰাজি মানে সাজু। কিন্তু সেইমতে প্ৰাপ্যবিলাক মানে সময়মতে পাই থাকিলে বহুত উপকৃত। কাৰণ এইটো লৈয়ে পৰিয়ালটো চলাবলৈ মানে সাজু হৈছোঁ না। সেইকাৰণে আৰু আমাৰ এতিয়া বয়স নাই, আমাৰ এতিয়া সময় নাই। সেইকাৰণে এইটোকে আমি লৈ আজি শুভ দিনত চৰকাৰক আমি ধন্যবাদ দিওঁ, যাতে চৰকাৰে আমাৰ এইখিনি আশা কনভেনশ্যনৰ দ্বাৰাই কিছুমান কথা আমাৰ ওপৰ লেভেলৰ ছাৰ বাইদেউবিলাকে যি ডিজিগনেশ্যনৰ ছাৰ বাইদেউবিলাকে নাহক কিয়, এই ছাৰ বাইদেউবিলাকে আমাক যাতে আৰু ভালৰ ভাল কিবা এটা উপদেশ দি যায়, কিবা উপকৃত কৰি যায়, কিবা এটা আমাক বৰ দি যায়, এইখিনি আমি কামনা কৰিছোঁ। নমস্কাৰ, মই চিৰাং ডিষ্ট্ৰিক্টৰ আশা সন্থাৰ ছেক্ৰেটাৰী হয়। মই আজি আমাৰ আশা কনভেনচৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়লৈ কেইটামান কথা জনাব খুজিছোঁ। আজি আমাৰ বহুত সুখৰ দিন, বহুত ফূৰ্তি দিন। তথাপিও আজি মুখ্যমন্ত্ৰীলৈ মই এইটোৱেই ক'ব বিচাৰিছোঁ যে আমাক এনেকুৱা কষ্ট হৈছে, আমাৰ আশা কৰ্মীখিনিয়ে কাম কৰি ভাগৰি পৰিছে, কিন্তু সেই হিচাপত আমি কোনো ধৰণৰ মাননি পোৱা নাই। আমাক যিটো মাননি দিছে সেই মাননিত আমি সংসাৰখন চলাই ল'ব পৰা নাই। চবৰে হাজবেণ্ড নাই, কিছুমানৰ হাজবেণ্ড নাই, কিছুমানৰ আছে যদিও গৰীব মানুহ, শাক চব্জিৰ চব বহুত দাম বাঢ়ি গৈছে। আমি সংসাৰখন চলাব পৰা নাই, ল'ৰা ছোৱালীক মানুহ কৰিব পৰা নাই। সেইকাৰণে চৰকাৰৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ, আমাৰ সকলো আশা কৰ্মীৰ হৈ মোৰ বিনম্ৰ অনুৰোধ, আমাক আশা কৰ্মীবিলাকক যাতে অলপ দৰমহা হিচাপত আমাক যাতে বেছিকৈ অলপ পইচা দিয়া, আমাক যাতে নিযুক্তি পত্ৰ দিয়ে আৰু কি। নিযুক্তি পত্ৰ দিলে আমি বেছি সুখী হ'ম। আমাক যাতে দৰমহাটো বঢ়াই দিয়ে, আমি যাতে সংসাৰখন চলাই ল'ব পাৰোঁ আৰু আমাৰ আশা সংস্থাখনো যাতে সুখে শান্তিৰে কাম কৰিব পাৰে। আমাক যিমান কাম নিদিয়ক আমি কৰিম, কিন্তু আমাকো অলপ শান্তি দিয়ক, আমাক অলপ মানে মনটো সুস্থ হৈ থাকিব দিয়ক। আমি অস্থিৰ হৈ থাকোঁ একদম, আমি দিনটো হয়ৰাণ হৈ থাকোঁ, আমি অলপো জিৰণি ল'ব নাপাওঁ। ইমান কষ্ট কৰিও আমি ৰাইজৰ সেৱা কৰি আছোঁ, চৰকাৰৰ হৈ কাম কৰি আছোঁ। এইখিনিয়ে মোৰ চৰকাৰৰ ওচৰত মানে আমাৰ
আপোনালোকৰ ইয়াতে আমাৰ বল্লামগুৰিত 408 জন আছে অল অসমত আমাৰ 33,000 আছে ডিষ্ট্ৰিক্ট হিচাপত আমাৰ ইয়াতে 280 না বল্লামগুৰি পিএইচি হ'ল 408 আৰু চিডলি পিএইচি হ'ল 280